হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক নিশ্চয় ভালেই আছে। মোৰো ভালেই। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ব্ৰইলাৰ মাংস আৰু কোমোৰা ৰেচিপি। ব'লকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। এয়া মোৰ চব্জি বনোৱা তেলখিনি গৰম হৈ গ'ল। এতিয়া ইয়াতে পিঁয়াজ, খুন্দি লোৱা আদা ৰচুন, জলকীয়া, হালধি, মছলা সকলোবোৰ দি লৈছোঁ আৰু অলপ ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। এয়া মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া ইয়াত ব্ৰইলাৰ মাংসখিনি দি দিছোঁ আৰু অলপ লৰাই সিজিবৰ বাবে ঢাকন মাৰি ৰাখি দিম। এয়া মোৰ মাংসখিনিও সিজি গৈছে। এতিয়া ইয়াত কাটি লোৱা কোমোৰা আৰু আলুখিনি দি দিছোঁ আৰু অলপ লৰাই কোমোৰা আৰু আলুখিনি সিজিবৰ বাবে ঢাকন মাৰি ৰাখি দিম। এয়া মোৰ কোমোৰা আৰু আলুখিনিও সিজি গৈছে। এতিয়া ইয়াতে আন্দাজমতে নিমখ অলপ দি দিছোঁ আৰু অলপ লৰাই খুন্দি লোৱা জালুকৰ গুড়িখিনিও ইয়াতে দি দিছোঁ আৰু অলপ লৰাই ঢাকন মাৰি ৰাখি দিম। এতিয়া মই ইয়াতে বিলাহীখিনিও দি দিছোঁ আৰু অলপ সিজিবৰ বাবে ঢাকন মাৰি ৰাখি দিম। এতিয়া মোৰ সকলোবোৰ বস্তু সিজি গ'ল। এতিয়া ইয়াত গৰম কৰি থোৱা পানী অলপ ঢালি দিছোঁ আৰু অলপ লৰাই চব্জিটো উতলিবৰ বাবে ঢাকন মাৰি ৰাখি দিম। আৰু মই এতিয়া এইফালে মান ধনিয়া দুখিলাও চব্জিত দিবৰ বাবে ধুই লৈছোঁ আৰু টুকুৰা টুকুৰকৈ কাটি চব্জিখিনিত দি দিছোঁ আৰু অলপ লৰাই এয়া মোৰ চব্জি হৈ গ'ল। এতিয়া মই লগৰখিনিক চব্জিখিনি ভাগ কৰিব কৈছোঁ। ইজনীয়ে কৈছে সিজনীয়ে ভাগ কৰা, সিজনীয়ে কৈছে সিজনী ভাগ কৰা। আপোনালোকেও বাৰু এনেকুৱা হয়নে? মাছ মাংস আনিলে ভাগ কৰিব মন নকৰে? কমেণ্ট কৰি জনাবচোন। আজিলৈ আহিছোঁ, বাই বাই।